নমস্কাৰ, মোৰ এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বহুতে অপেক্ষা কৰি আছিলে ADRE সেকেণ্ড লিষ্ট কেতিয়া ওলাব। তো আপোনালোকৰ বাবে এটা অতি ভাল খবৰ আছে, আৰু যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা নাই এতিয়ালৈকে তো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো সকলো চাকৰিৰ লগত জড়িত খবৰ মই চেনেলটোত দি থাকোঁ। আৰু আপোনালোকে ইয়াত দেখিব পাইছে, এইটো অতনু ভূঞাৰ টুইটাৰ একাউণ্ট হয়। তো ইয়াত তেখেতে 2 ঘণ্টা আগত এটা পোষ্ট কৰিছিলে, ৰিজাল্ট অফ অভাৰ 300 candidates securing same cut-off mark in last third and fourth grade exam will be declared in next 24 hours. They will get appointment letters on September 3. তো তেখেতে এই পোষ্টটো কৰিছে যিহেতু তেখেতে গম পাইছে, কাৰণ তেখেতে ৰিপৰ্টাৰ হয়। তো অহা 24 ঘণ্টাৰ ভিতৰত ADRE 300 কেণ্ডিডেটৰ এডিশ্যনেল লিষ্ট প্ৰকাশ পাব, থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ। তো আপোনালোকৰ এটা খুবেই ভাল খবৰ, কাৰণ বহুতে অপেক্ষা কৰি আছিলে। তো ইয়াত তেখেতে যি পোষ্ট কৰিছিলে, তো আৰু যিসকলে চিলেক্ট হ'ব তো তেওঁলোকক 3 ছেপ্টেম্বৰত এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰা হ'ব চৰকাৰৰ ফালৰ পৰা। তো এটা বহুতেই ভাল খবৰ, কাৰণ বহুতে অপেক্ষা কৰি আছিলে, সুধি আছিলে কেতিয়া এডিশ্যনেল লিষ্ট ওলাব। তো আপোনালোকে অহাকালিৰ ভিতৰত এডিশ্যনেল লিষ্ট পাই যাব। ইমানখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। আপোনালোকক জনাব পাই ইমানখিনি, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, লাইক এটা কৰিব। ধন্যবাদ।